Good morning. Welcome to back my YouTube channel and our noyon vlogs. আৰু মই এতিয়া ক'ত আছোঁ আপোনালোকে থাম্বনেইলত চাই গমেই পাইছা মই এতিয়া ক'ত আছোঁ। মই এতিয়া আছোঁ পাহাৰতে আৰু এতিয়া মানে ভালকৈ নেটৱৰ্ক পোৱা নাই। মানে কালি এটা ভিডিঅ' বনাইছিলোঁ মানে আপলোড কৰিব পৰা নাই মানে কাৰণ ভালকৈ নেটৱৰ্ক পোৱা নাই সেইটোৰ কাৰণে নেটৱৰ্ক বহুত প্ৰব্লেম তাৰ কাৰণে আপলোড দিব পৰা নাই ভিডিঅ'টো। আৰু আজি ভাবিলোঁ কি মানে একদম ওপৰলৈ যাই কিনে একদম ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। আৰু অকলে কিনেকৈ যাম মানে বহুত দূৰত দিয়াৰ পৰা ভালকৈ নেটৱৰ্ক নাপায় সেইটো কাৰণে। আৰু এটা মানুহ সুধিছিলোঁ তাই কৈছিল ওপৰত ভালকৈ নেটৱৰ্ক পায় বুলি কৈছিল। আৰু সঁচানে মিছা এতিয়া যাই আছোঁ ওপৰলৈ আৰু মানে অকলে যাই আছোঁ এতিয়া মানে। কালি যাম বুলি ভাবিছিলোঁ কিন্তু কালি একদম বৰষুণ কালি ফাটিবেলাৰ পৰা একদম বৰষুণ একদম আজি 6টামান বজাতহে বৰষুণ এৰিছে এইটোৰ কাৰণে ওপৰলৈ যাম বুলি ভাবিছোঁ। আৰু এতিয়া যাব লাগিব এইটো ৰাস্তাটো যাম একদম ওপৰলৈ যাম এইটো ৰাস্তাটো। আৰু তাতে টাৱাৰ পায় বুলি কৈছিলে আৰু মানুহ এষা তাতে টাৱাৰ পায় নে নাপায় কিন্তু যাম আৰু ওপৰলৈ। তো গাইজ মই এইটো ৰাস্তাটো আহিলোঁ আৰু এতিয়া মই ওপৰলৈ যাম আৰু এতিয়া যাই আছোঁ ওপৰলৈ মানে একদম এতিয়া নেটৱৰ্ক পোৱা নাই এইটোৰ কাৰণে ওপৰলৈ যাই আছোঁ নেটৱৰ্ক বিচাৰি যাই আছোঁ। আৰু চাওক না জংঘলৰ মাজে যাই আছোঁ এতিয়া। তো গাইজ আহি এটা আৰাত পালোঁ। এইটো আৰাত হয়, আৰাত খেতি কৰে মানে পাহাৰৰ মানুহ। আৰু এইটো ৰাস্তাটো আহিলোঁ চাওক একদম তলৰ পৰা ওপৰলৈ আহিলোঁ। আৰু এতিয়া মানে ইফালে যাইছোঁ মানে অকলে যাইছোঁ তথাপিও একদম ভয় কৰা নাই মানে পাহাৰৰ আৰু একো বস্তুৱে নাই আজিকালি। এইটো কিনো এইটো আলু হয় বোধ আলু আৰু এইবিলাক ধান আৰু কিবা কিবি বস্তু। আৰু এতিয়া মই ওপৰলৈ যাইছোঁ চাওক পিছফালে পাহাৰগিলা চাওক না ইমান ধুনীয়া লাগছে পিছফালে পাহাৰ। আৰু এতিয়া মই ওপৰলৈ যাইছোঁ একদম ওপৰলৈ যাই আছোঁ এতিয়ালৈ নেটৱৰ্কে পোৱা নাই একদম জংঘলৰ মাজত আহি পালোঁ চাওক না একদম চাওক জংঘলৰ মাজত মাই গড মহ। আৰু একদম ওপৰলৈ যাইছোঁ এতিয়ালৈকে নেটৱৰ্কে একদম এটা নেটৱৰ্কে অহা নাই এতিয়াই। আৰু এতিয়া ওপৰলৈ যাইছোঁ পাম নে নাপাম এতিয়ালৈ পোৱা নাই আৰু ইমান দূৰলৈ মই নাযাওঁ একদম টাৱাৰে পোৱা নাই এতিয়া যাই আছোঁ ওপৰলৈ তথাপিও নেটৱৰ্ক নাপাম চাগে। কিন্তু যদি পাওঁ তেতিয়াহ'লে আৰু ভাল আছিল, যদি নাপায় তেতিয়াহ'লে আৰু ইমান দূৰৰ পৰা আহিলোঁ একদম একোৱেই নহ'ব সঁচা। আৰু যাই আছোঁ তাৰ পৰা বহুত ওপৰলৈ আহিলোঁ আৰু এতিয়া এইটো ৰাস্তাটো আহিলোঁ একদম ওপৰলৈ আহিলোঁ তথাপিও নেটৱৰ্কে এটাও পোৱা নাই। আৰু এতিয়া এইটো ৰাস্তাটো যাম এইটো ৰাস্তাটো যাই আছোঁ একদম ওপৰলৈ আহিলোঁ বহুত ওপৰলৈ তথাপি একদম নেটৱৰ্কে পোৱা নাই কি কৰিম। আৰু যাই আছোঁ আৰু অলপমান দূৰলৈ যাম তাতে নেটৱৰ্ক পাম চাগে। আৰু ইমান ওপৰলৈ আহিলোঁ তথাপিও নেটৱৰ্কে পোৱা নাই কাম নাই এই ৰাম জংঘলৰ মাজে যাইছোঁ চাওক। আৰু এতিয়া যাই পাম আৰু তাতে মানুহ এষা আহে চাগে তাতে যাম যদি তাতে নেটৱৰ্ক পায় ভাল হ'ব, যদি নাপায় আৰু একদম যাব লাগিব। আৰু এতিয়া আহি আৰু নেটৱৰ্ক পালোঁ দিয়া মানে মানুহ এষা তাৰ কাৰণেতো এতিয়া আহে মানে সঁচা কৰি নেটৱৰ্ক পালোঁ। এতিয়া ভিডিঅ'টো আপলোড কৰিব লাগে আৰু এতিয়া চাওক না ভাল জেগা এতিয়া সেইটোৰ কাৰণে মানুহ এষা এতিয়া আহে। গাইজ এতিয়া আহিলোঁ আৰু বহুত টাইম এতিয়া বহিলোঁ ভিডিঅ' আপলোড কৰিলোঁ আৰু সঁচা কৰি এতিয়া টাৱাৰ পায় আৰু বহুত টাইম এতিয়া বহিলোঁ। আৰু এতিয়া ঘৰত যাম মানে এতিয়া থাকিও ভাল লাগিল। তো গাইজ আহি আৰু গাঁৱত পালোঁ মানে এতিয়া ঘৰলৈ ইমান দূৰ নাই আৰু ঘৰত যাই পাম। আৰু এতিয়া মই গাঁৱত পালোঁ আৰু এতিয়া ঘৰত যাই ভাত পানী খাই তাৰপিছত আৰু অলপমান স্কুল ফিল্ডলৈ ফুৰিব যাম। গাইজ ঘৰত আহিলোঁ আৰু ঘৰত আহি আৰু ভাত পানী খালোঁ, ভাত খোৱা হ'ল আৰু এতিয়া অলপ পৰ থাকিলোঁ আৰু তাৰপিছত ইফালে ফুৰিব আহিলোঁ। আৰু চাওক মানে ইফালে ফুৰিব আহিলোঁ আৰু এতিয়া ঘৰৰ পৰা অলপমান দূৰত ইফালে আৰু আহিলোঁ শিলা পিছফালে দেখা যায় এইটো ৰাস্তাতে আহিলোঁ। আৰু এতিয়া মই ইফালে যাম। তো গাইজ মই এতিয়া স্কুলৰ ফিল্ডলৈ যাই আছোঁ মানে স্কুল ফিল্ডত মানে লগকেইটা আছে তাতে ফুটবল খেলি আছে বোধহয়। ময়ো ঘৰত থাকি ভাল নালাগে অকলে এইটোৰ কাৰণে তাহাঁতৰ লগত ফুটবল খেলিব যাম। আৰু মই যাই আছোঁ আৰু এতিয়া আমি ইয়াতে আছোঁ চাওক মানে কি কয় গাঁৱৰ মানুহকেইটাৰ লগত আছোঁ আৰু মোৰ লগত আছে বহুত নাম লগকেইটাৰ লগত অলপমান ফুটবল খেলিলোঁ আৰু আড্ডা মাৰিলোঁ। আৰু এতিয়া ঘৰত যাম আৰু গধূলি হ'ল এতিয়া আৰু সিহঁতে নাযায় চাগে এতিয়া আৰু মই আগত যাম ঘৰত।
তো গাইজ এইখিনিয়ে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখিনিয়ে আৰু চাওক বিলিটো ডুবিব আৰু এতিয়া আন্ধাৰ হ'ব লাহে লাহে আৰু গুড নাইট